আজি দুপৰীয়া সাজৰ বাবে বনাইছোঁ মাটিমাহৰ তৰকা। তাৰ বাবে মই মাটিমাহখিনি ৰাতিপুৱাই তিয়াই ৰাখিছিলোঁ আৰু এতিয়া ভালদৰে ধুই এটা প্ৰেছাৰত দি লৈছোঁ আৰু 1 গিলাচ পানী দিছোঁ আৰু তাতে দিছোঁ নিমখ আৰু এয়া নহৰু আদা খুন্দি লৈছোঁ ভালদৰে। এতিয়া এখন কেৰাহী পাতি লৈ গৰম তেলত দিছোঁ জিৰা, গোটা জিৰা আৰু দিছোঁ তেজপাত আৰু শুকান জলকীয়া। ভালদৰে লৰাই লৈ ইয়াতে দিছোঁ আদা নহৰু পেষ্টটো আৰু দিছোঁ জলকীয়া এটা আৰু লগতে দিছোঁ পিঁয়াজখিনি। ভালদৰে লৰাই লৈ এতিয়া চপ কৰি থোৱা বিলাহীখিনিও ইয়াতে দি দিছোঁ আৰু ভালদৰে ভাজি লওঁ। তেলখিনি এৰালৈকে ভাজি আছোঁ। এতিয়া ইয়াতে দিছোঁ অকণমান গৰম মছলাৰ পাউডাৰ, লগতে অকণমান হালধি, অকণমান নিমখ। যিহেতু মই বইল কৰোঁতেনে দিয়ে দিছিলোঁ নিমখ অকণমান। এতিয়া ভালদৰে মাটি দালিখিনি দি দিছোঁ। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ উতলাৰ পাছত। আকৌ এতিয়া এখন তৰকা পেন লৈছোঁ, তাতে অকণমান বাটাৰ দিছোঁ আৰু দুফুটা নহৰু ভালদৰে কুটি লৈছোঁ আৰু এনেদৰে দালিখিনিৰ ওপৰত দি দিছোঁ। এই তৰকাটো বনাওঁতেনে মই গেছৰ ফ্লেমটো অকণমান হাই কৰি ৰাখিছিলোঁ যাতে বাটাৰৰ স্মকি গোন্ধটো দালিখিনিত সোমাই পৰে। আজি আছিলে মোৰ দুপৰীয়া সাজ।